আপুনি গৰ্ভৱতী আৰু আপোনাৰ সন্দেহ হৈছে নেকি বা ভয় হৈছে নেকি যে আপোনাৰ মিছকেৰেজ হ'ব পাৰে মিছকেৰেজৰ লক্ষণ কি কি নমস্কাৰ মই ডক্টৰ মমতা শৰ্মা এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ আজি আমি জানো আহক মিছকেৰেজৰ লক্ষণ কি কি ভিডিওটো শেষলৈ চাবলৈ নাপাহৰিব কাৰণ আমি শেষত কিছুমান বোনাস ইনফৰমেশন দিবলৈ চেষ্টা কৰিম আপুনি জানেনে যে গৰ্ভধাৰণৰ প্ৰথম 3 মাহতে 80% গৰ্ভপাত হয় গতিকে গৰ্ভপাতৰ লক্ষণসমূহ জনাটো প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলাৰে দৰকাৰ প্ৰথম লক্ষণটো হৈছে তলপেটৰ বিষ বা ক্ৰেম্পিং হ'ব পাৰে আৰু ইয়াৰ লগতে বেক পেইন অৰ্থাৎ পিঠিৰ ফালেও বিষ হ'ব পাৰে দ্বিতীয়টো হৈছে ভেজাইনা দি পেলাই পানী নিচিনা বৈ যোৱা বা তেজ ৰক্তক্ষৰণ হোৱা আৰু এইটো নৰ্মেল মাহেকীয়াৰ নিচিনাও হ'ব পাৰে বা স্পটিঙৰ আকাৰতো হ'ব পাৰে আন এটা দৰকাৰী সিম্পটম হৈছে যে যিখিনি গৰ্ভধাৰণৰ সময়ত আপোনাৰ লক্ষণ আছিল অৰ্থাৎ বমি ভাব আহা বা ব্ৰেষ্ট টেন্ডাৰনেছ এইবিলাক নাইকিয়া হৈ যাব পাৰে আৰু ইয়াৰ লগতে কেতিয়াবা যদি একেবাৰে গৰ্ভপাত হৈ যোৱা আৰম্ভ হৈছে তেতিয়াহ'লে টিস্যু বা টুকুৰাৰ নিচিনা কিছুমান বস্তু যোৱাটো আপুনি লক্ষ্য কৰিব পাৰে এতিয়া আমি জানো আহক কি কাৰণত মিছকেৰেজ হ'ব পাৰে প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে জেনেটিক বা ক্ৰোমোজোমাল এবনৰ্মেলিটি প্ৰথম 3 মাহত হোৱা বেছিভাগ অৰ্থাৎ 50 পৰা 60% গৰ্ভপাত ক্ৰোমোজোমাল এবনৰ্মেলিটি বা যেটো ভ্রূণটোৰ যদি কিবা জেনেটিক এবনৰ্মেলিটি থাকে তেতিয়া হলে প্ৰাকৃতিক কাৰণতে গৰ্ভপাত হৈ যায় এইবিলাক সাধাৰণতে টাৰ্নাৰ সিনড্ৰোম ডাউন সিনড্ৰোম ইত্যাদি যিবিলাক লক্ষণ যিবিলাক ভ্রূণৰ বিকৃতি থাকে সেইবিলাক প্ৰাকৃতিক কাৰণতে গৰ্ভপাত হৈ গুছি যায় দ্বিতীয়টো কাৰণ হৈছে ইনফেকশন আৰু আমাৰ ভাৰতবৰ্ষত টিউবাৰকুলোসিস এটা প্ৰথম আৰু প্ৰধান কাৰণ হ'ব পাৰে ইয়াৰ উপৰি টক্সোপ্লাজমা গণ্ডি বুলি এটা প্যাৰাসাইট আছে বা আন কিছুমান ভাইৰাছ যেনে হাৰ্পিস বা সাইটোমেগালা ভাইৰাছ মাইকোপ্লাজমা নামৰ কিছুমান ব্যাকটেৰিয়া ইত্যাদিও হ'ব পাৰে তৃতীয়টো যেটো কাৰণ হৈছে সেইবিলাক ক্ৰনিক কিছুমান ডিজিজ অৰ্থাৎ কিছুমান পুৰণা অসুখ যেনে ডায়াবেটিস বা থাইৰয়ডৰ অসুখ হাইপো বা হাইপাৰথাইৰয়ডিজম যিকোনো হ'ব পাৰে বা অটোইমিউন ডিজিজ যেনে এছএলই তেনেকুৱা ধৰণৰ অসুখ থাকিলেও হ'ব পাৰে বা যদি মহিলা গৰাকীৰ জৰায়ু যদি কিবা বিকৃতি আছে অৰ্থাৎ ইউনিকৰ্ণত বা বাইকৰ্ণত ইউটেৰাছ আছে বা জৰায়ুত যদি টিউমাৰ যেনে মায়োমা বা ফাইব্ৰইডছ আছে তেনেকুৱা ক্ষেত্ৰতো গৰ্ভপাতৰ আশংকা বৃদ্ধি পায় কেতিয়াবা পলিসিস্টিক ওভেৰিয়ান সিনড্ৰোম আমি সকলোৱে জানো এইটো বিষয়ে এইটো হৰমন ইমবেলেন্স থাকে হেতু থাকিলেও কেতিয়াবা গৰ্ভপাতৰ আশংকা বেছি হয় যিসকল মহিলাই ধূমপান কৰে বা এলকহল সেৱন কৰে সেই সকলৰ ক্ষেত্ৰতো গৰ্ভপাতৰ আশংকা বৃদ্ধি পায় ইয়াৰ উপৰিও বয়সটো খুব দৰকাৰ এইটো দেখা গৈছে যে যিসকল মহিলা গৰ্ভধাৰণ 20 পৰা 30 বছৰৰ ভিতৰত কৰে তেওঁলোকৰ ক্ষেত্ৰত গৰ্ভপাতৰ আশংকাটো 9% হয় আৰু 40 বছৰৰ পিছত মহিলা গৰাকীৰ গৰ্ভপাতৰ আশংকাটো প্ৰায় 75% বৃদ্ধি পায় ইয়াৰ পিছত দৰকাৰী কথাটো হৈছে মহিলা গৰাকীৰ আগতে গৰ্ভপাত হৈছে নেকি যদি মহিলা গৰাকীৰ আগতে দুবাৰ গৰ্ভপাত হৈছে তেতিয়া হলে তেখেতৰ গৰ্ভপাতৰ আশংকাটো 28% বৃদ্ধি পায় আৰু যদি 3বাৰ গৰ্ভপাত হৈছে তেতিয়া হলে তেখেতৰ আকৌ এটা মিছকেৰেজ হোৱাৰ আশংকাটো প্ৰায় 43% বা 43% বৃদ্ধি পায় এতিয়া আহো আমাৰ বোনাস ইনফৰমেশনৰ ফালে প্ৰথমটো বোনাস ইনফৰমেশন হৈছে যে প্ৰায় 30% মিছকেৰেজ মেল ফেক্টৰৰ কাৰণে হ'ব পাৰে অৰ্থাৎ আমি জানো যে ভ্ৰূণটোৰ সৃষ্টি মাক দুটাক দুজনৰ পৰাই হৈছে গতিকে প্ৰায় 30% মিছকেৰেজ পুৰুষজনৰ জেনেটিক এবনৰ্মেলিটিৰ কাৰণে হ'ব পাৰে দ্বিতীয়টো ইনফৰমেশন হৈছে যে ফলিক এসিড ডেফিচিয়েন্সিৰ কাৰণে কেতিয়াবা মিছকেৰেজ হ'ব পাৰে আৰু তৃতীয়টো বোনাস ইনফৰমেশন হৈছে যদিও আপোনাৰ মিছকেৰেজ হৈছে আপোনাৰ গৰ্ভধাৰণ কৰাৰ পৰা এইটোৱে বুজায় যে আপুনি প্ৰেগনেন্সি হোৱাটো আপোনাৰ কাৰণে সম্ভৱ গতিকে এজন অভিজ্ঞ চিকিৎসকৰ দ্বাৰাই চিকিৎসা কৰালে নিশ্চয় আপুনি মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব পাৰিব এইখিনি ইনফৰমেশনে যদি আপোনাক উপকৃত কৰিছে তেনেহলে আমাৰ ভিডিওটো লাইক আৰু শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব যাতে আমাৰ এই প্ৰচেষ্টা আমি চলাই দিব পাৰো আৰু আমি উৎসাহিত হওঁ ধন্যবাদ